নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই সাগৰিকা গোস্বামীয়ে সাগৰিকা গোস্বামী চেনেললৈ। আজি মই আপোনালোকক লৈ গৈ আছোঁ এক নতুন ঠাইলৈ, যিখন ঠাইৰ কথা হয়তো আপোনালোকে শুনিছে আৰু নিশ্চয় কিছুমানে দেখিছে, আৰু সেয়াই হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰীত থকা কৃষ্ণগুৰু আশ্ৰম, যিখন আশ্ৰমত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বিৰাজ কৰে এক আধ্যাত্মিক পৰিৱেশ, আৰু য'ত বিৰাজমান হয় বহু দেশী বিদেশী ভক্ত। আৰু এই ঠাইলৈ আজি আপোনালোকক লৈ আহিছোঁ। আপোনালোকে দেখিছে কিমান বৃহৎ এটা এলেকা, আৰু এই গোটেই এলেকাটোত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। ইয়াত বিভিন্ন ধৰণৰ মানুহৰ সমাগম দেখা যায়। জাতি ধৰ্ম নিৰ্বিশেষে এই স্থানত প্ৰৱেশ আছে, আৰু আমি যেতিয়া গৈছিলোঁ তাত এক খুব সুন্দৰ নিৰিবিলি পৰিৱেশৰ আমি সূচনা পাইছিলোঁ। সেউজী ধৰণী ধুনীয়াই যেন আমাক আঁকোৱালি লৈছিল আৰু স্বাগতম জনাইছিল কৃষ্ণগুৰু আশ্ৰমৰ আধ্যাত্মিক পৰিৱেশলৈ। সুউচ্চ শৃংগ আমি এটা দেখা পাইছিলোঁ, আৰু ইয়াৰ ওপৰত পদুম ফুল সদৃশ এক খুব সুন্দৰ আপোনালোকে ইয়াত দেখা পাইছে। কেমেৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ তলতেই এয়া সমান্তৰালকৈ আপোনালোকে দেখা পাইছে এটা বৃহৎ নামঘৰ। মই আপোনালোকক কৃষ্ণগুৰু আশ্ৰমৰ প্ৰতিটো দিশ দেখাবলৈ চেষ্টা কৰি যাম, আৰু এইবাৰ মই আপোনালোকক লৈ আহিছোঁ এটা পুথিভঁৰাললৈ। আৰু কৃষ্ণগুৰু আশ্ৰমৰ সেই গুৰু, যিজনা পোনপ্ৰথমে গুৰু আছিলে, প্ৰকৃত গুৰু, বৰ্তমান তেওঁৰ পুত্ৰ ইয়াত আচাৰ্য হিচাপে আছে। আৰু সেই গুৰুৰ যি ফটো বা কিছুমান গ্ৰন্থ ইয়াত খুব সুন্দৰকৈ সুৰক্ষিত ৰূপে আছে, আৰু সেই কিতাপবোৰ কিনি পেলাই পঢ়িবও পাৰি। অৰ্থাৎ পুথিভঁৰাল হিচাপে ইয়াত আছে, তথা গ্ৰন্থ বিপণী বুলিও ইয়াক ক'ব পাৰি। খুব সুন্দৰকৈ সুসজ্জিতভাৱে নিয়াৰিকৈ শাৰী শাৰীকৈ এই গ্ৰন্থবোৰ ইয়াত সজাই থোৱা আছে, আৰু চব আধ্যাত্মিক দিশত ৰচিত এই গ্ৰন্থসমূহ। এয়া হৈছে কৃষ্ণগুৰু আশ্ৰমৰ মূল গুৰুজনাৰ পাদচিহ্ন, অৰ্থাৎ খৰম। ইয়াত সেই পুথিভঁৰালতে সুসজ্জিতভাৱে আমি দেখা পাইছিলোঁ। তাৰপিছতে মই ওলাই আহি পেলাই এয়া আপোনালোকক দেখাইছোঁ শিলেৰে সজ্জিত এক খুব সুন্দৰ ঠাই, আৰু ইয়াৰ ভিতৰলৈ মই আপোনালোকক এতিয়া সোমাই লৈ যাম। আৰু ইয়াত তিনিখন গেট আছে। মই আপোনালোকক পিছত দেখাম। 3খন গেট আছে, আৰু সেয়া আমি শুনিবলৈ পোৱা অনুসৰি মানুহৰ যি সত্য, ৰজ আৰু তম 3টা গুণ থাকে, সেই গুণক নিৰ্দেশ কৰিছে। তাৰপিছতে এয়া হৈছে আপোনালোকে দেখিছে এটা বৃহৎ ডাঙৰ পুখুৰী, আৰু পুখুৰীটোৰ পিছতে মই আপোনালোকক দেখাম এটা মিউজিয়াম, য'ত প্ৰকৃত গুৰুজনাৰ কিছুমান চিহ্ন তাত সংৰক্ষিত ৰূপত ৰখা হৈছে। বিচনাৰ পৰা আদি কৰি, বস্ত্ৰৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমি তাৰ ভিতৰলৈ যাব পৰা নাছিলোঁ, কাৰণ সেই সময়ত ইয়াত কাম চলি আছে, আৰু কাম চলি থকাৰ বাবে আমি ভিতৰলৈ যোৱাৰ পৰা বিৰত হ'বলগীয়া হৈছিল, আৰু তাৰ বাবে দুখিত। আৰু এয়া হৈছে সেই 3খন তোৰণ, যি 3খন তোৰণৰ কথা মই আপোনালোকক অলপ আগতেই কৈ উঠিছোঁ। মই ভিতৰলৈ আপোনালোকক লৈ যাম। এয়া বাহিৰৰ দৃশ্য। মই আপোনালোকক কৃষ্ণগুৰু আশ্ৰমৰ প্ৰতিটো দিশ আচলতে পুংখানুপুংখভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু এয়া আপোনালোকে চাব, মই বহুত সূক্ষ্মভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। হয়তো কেমেৰাই ভালকৈ ঢুকি পোৱা নাই, তথাপি মৌচাক, ইমান মৌচাক ইয়াত আছে, আৰু আমি যোৱাৰ সময়ত তাত মৌচাক পাৰিও আছিলে। যিবোৰ পৰা মানুহ আছে, তেওঁলোকে মৌ বাহৰ পৰা মৌ উলিয়াই পেলাই হয়তো বিক্ৰী কৰে। আৰু এয়া হৈছে মূল যিটো বৃহৎ নামঘৰ বুলি মই কৈছিলোঁ, তাৰ দুৱাৰদলি। আৰু এয়া হৈছে সেই সত্য, ৰজ আৰু তম, যি 3টা গুণৰ আমাৰ দেৱাল বা দুৱাৰদলি বুলি আমি ক'ব পাৰোঁ।
এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ মূল নামঘৰৰ চাৰিওদিশ ভ্ৰমণত। এইখিনিতে মই আপোনালোকক এটা কথা জনাইছোঁ, কৃষ্ণগুৰু আশ্ৰমত সোমাই আপোনালোকে দেখিব আৰু নিশ্চয় যিসকলে প্ৰৱেশ কৰিছে আগতে তেওঁলোকে জানে, ইয়াত কেমেৰা নিষেধ আছে, ইয়াত কেমেৰা এলাও নাই। কিন্তু আমি যিজনা গুৰুৰ ঘৰ তাত অৱস্থিত, অৰ্থাৎ যিজনা গুৰুৱে এই আশ্ৰমত এগৰাকী আচাৰ্য হিচাপে বৰ্তমান আছে, অৰ্থাৎ প্ৰকৃত গুৰুজনাৰ পুত্ৰ, আৰু তেওঁৰ সহধৰ্মিনী অৰ্থাৎ গুৰু মাতা, তেখেতৰ আশীষ লৈ, তেখেতৰ পৰামৰ্শ অনুসৰি মই কেমেৰা কৰাৰ কথা তেখেতৰ পৰা অনুমতি লৈ, তাৰ পৰা আন এক অফিচৰ পৰা অনুমতি লৈহে মই এই এৰিয়াৰ এই কৃষ্ণগুৰু আশ্ৰমৰ কেমেৰা কৰিছিলোঁ। গতিকে আপোনালোকক এই কথা মই জনাই থ'লোঁ, যিহেতু ইয়াত কেমেৰা এলাও নাই। আৰু এইবাৰ মই আপোনালোকক এয়া দেখাইছোঁ গুৰুজনাৰ আসন, য'ত গুৰুজনাই বহি বিভিন্ন ধৰণৰ আধ্যাত্মিক চৰ্চা কৰে। আৰু এয়া হৈছে বৃহৎ নামঘৰৰ এক খুব সুন্দৰ দৃশ্য, ভিতৰৰ এক সুন্দৰ দৃশ্য। আৰু অনৰ্গল জ্বলি থকা সেই আত্মা সদৃশ, প্ৰকৃত গুৰুজনাৰ আত্মা সদৃশ, সেয়া হৈছে এগছি চাকি। আৰু সৌ আসনত বহি হয়তো গুৰুজনাই ধৰ্ম চৰ্চা কৰে, আমি এক অনুমান কৰিব পাৰিছিলোঁ। কৃষ্ণ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আপুৰুগীয়া সৃষ্টিক জীয়াই ৰাখিবলৈ তথা অসমৰ সন্মানক, অসমৰ গৌৰৱক, অসমৰ সত্ৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ এই নামঘৰৰ যেন এক আদৰ্শ আমাৰ বাবে প্ৰকৃত তথা লেখত ল'বলগীয়া, য'ত সময়ে সময়ে বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থী আহি এই নামঘৰ ভিৰ কৰে। এয়া হৈছে পৰিষ্কাৰ পৰিচ্ছন্ন সুসজ্জিত কৃষ্ণগুৰু আশ্ৰমৰ বাহিৰৰ দৃশ্য, অৰ্থাৎ চাৰিওদিশৰ দৃশ্য। তাৰপিছতে মই আপোনালোকক লৈ যাম, এয়া পদচিহ্ন, গুৰুজনাৰ পদচিহ্ন। বহুত সুন্দৰকৈ ইয়াত কৃষ্ণগুৰু নামেৰে সংৰক্ষিত কৰি ৰাখিছে। কেৱল আধ্যাত্মিক চৰ্চাৰে ঠাই নহয় কৃষ্ণগুৰু আশ্ৰম, ইয়াত আমি দেখিছিলোঁ কিছুমান বন্যপ্ৰাণী পিঞ্জৰাৰ ভিতৰত দৰ্শনাৰ্থীৰ মনোৰঞ্জনৰ বাবে ৰখা হৈছে। বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ ইয়াত দি থোৱা হৈছে। আৰু এয়া হৈছে ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ, আৰু ময়ূৰে আমাক কেনেকৈ সম্ভাষণ জনাইছিল চাওকচোন। আচলতে বহুত সময় পৰ্যন্ত আমি ময়ূৰৰ পেখন ধৰা চাবলৈ ৰৈছিলোঁ, কিন্তু আমাৰ দুৰ্ভাগ্য, আমি সেই দৃশ্যৰ পৰা বঞ্চিত হৈছিলোঁ। এয়া হৈছে বৰ্তমান সময়ত বিলুপ্তৰ নিচিনাই হৈছে, যাক আমি জুবোৰত দেখোঁ, সাধাৰণতে চিৰিয়াখানাত দেখোঁ, ধনেশ পক্ষী। আৰু এয়া হৈছে ভাটৌ। আমি সকলোৱে জানো খুব মৰমৰ, খুব ধুনীয়াকৈ সি কথা ক'ব পাৰে, ভাটৌ চৰাই। তাৰপিছত আমি পুনৰ ময়ূৰৰ ওচৰলৈ আহিছিলোঁ, কি জানি পেখন ধৰেই তাক চাবলৈ, কিন্তু পুনৰ আমাৰ সেই দুৰ্ভাগ্যই হ'ল, আমি দেখা নাপালোঁ। তো ঠিক আছে, এইবাৰ আপোনালোকক মই লৈ যাম কৃষ্ণগুৰু আশ্ৰমৰ আন এক ঠাইলৈ। আৰু এয়া হৈছে আন এখন তোৰণ, যি তোৰণৰ মাজেদি মই আপোনালোকক লৈ যাম। আৰু এয়া হৈছে চাকি বন্তি জ্বলোৱা স্থান, য'ত খুব সুন্দৰকৈ
সুসজ্জিতভাৱে আৰু খুব বিশৃংখল নোহোৱাকৈ সজ্জিত কৰা হৈছে। আৰু আপোনালোকে চাওক কিমান পৰিষ্কাৰ পৰিচ্ছন্ন এই ঠাই। আৰু এয়া হৈছে মূল গুৰুজনাৰ গৃহ। ইয়াত ছিকিউৰিটি থাকে তথা ভিতৰৰ ফালে ঘৰটো আচলতে কেমেৰা কৰিবলৈ মানা কৰা হৈছে, তো সেইটো কাৰণে মই আপোনালোকক দেখাব নোৱাৰিম। তথাপি অকণমান আপোনালোকে চাই লওক, পদুম ফুল আছে ওপৰত স্তম্ভত, গৃহস্তম্ভত। আৰু তাৰপিছতে মই এতিয়া আপোনালোকক আন এক স্থানত লৈ যাম, যিটো স্থানত গুৰুজনাই বহি পেলাই আধ্যাত্মিক চৰ্চা কৰে তথা ভক্তপ্ৰাণ দৰ্শনাৰ্থীৰ বুজ লয়। এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাইছোঁ, আমি প্ৰত্যেকটো গৃহৰ ভিতৰ আপোনালোকক দেখাবলৈ সক্ষম হোৱা নাই, কিয়নো গুৰুজনাৰ অৱস্থিতি যি স্থানত যেতিয়া বাধ্যতামূলক থাকে সেই সময়তেই সেই স্থানৰ দুৱাৰ খোলা থাকে। কিন্তু আমি যি সময়ত উপস্থিত হৈছিলোঁ তেতিয়া গুৰুজনা তাত উপস্থিত নাছিলে, ঘৰত গৈছিলে। আমি ঘৰত তেখেতক দেখা কৰিছিলোঁ। লগতে ক'ভিডৰ সময় আছিলে, চ' প্ৰত্যেকখন দুৱাৰ দৰ্শনাৰ্থীৰ বাবে খোলা নাছিল। আৰু এইখন হৈছে একেবাৰে ৰাস্তাৰ মূল তোৰণ। সোমোৱাৰ সময়ত এইখন পাৰ হৈ যাব লাগে কৃষ্ণগুৰু আশ্ৰমলৈ। আৰু তাৰপিছত আমি আপোনালোকক দেখাইছোঁ অসমৰ বিখ্যাত সৰ্থেবাৰী এক কাঁহশিল্পৰ দোকান। আৰু এইখিনিতে মই আপোনালোকক এই ভিডিঅ'টো শেষ কৰিছোঁ। কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। ধন্যবাদ।